ধুমুহাৰ মাজতো জাতীয় পতাকা পৰিবলৈ দিয়া নাই মাটিত। নলবাৰী জিলাৰ লাৰকুছিত স্বাধীনতা দিৱসৰ দিনটোত এটা অবিস্মৰণীয় ঘটনাৰ সাক্ষী হৈছিল। ধুমুহাৰ মাজতো জাতীয় পতাকা মাটিত পৰি যোৱাৰ পৰা ৰক্ষা কৰিছিল দুজন সাহসী শিশুৱে। কমেণ্টত জয় হিন্দ লিখক আৰু ভিডিঅ'টো এটা এটাকৈ শ্বেয়াৰ কৰি দিয়ক। তেওঁলোকৰ নাম ৰাখিব আলী ৰাব্বানী আৰু 10 বছৰীয়া আফৰিন। এই দুটি কণমানি দেশপ্ৰেমীয়ে প্ৰচণ্ড ধুমুহাৰ মাজতো জাতীয় পতাকাৰ সন্মান অটুট ৰাখিছিল, যিয়ে সকলোৰে মন জিনিছে। এই হৃদয়গ্ৰাহী মুহূৰ্তৰ ভিডিঅ' ফেচবুকৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে আৰু ইতিমধ্যে সামাজিক মাধ্যমত তুমুলভাৱে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'ত দেখা গৈছে কেনেকৈ এই দুজন সৰু দেশপ্ৰেমীয়ে নিজৰ সাহস আৰু দেশৰ প্ৰতি থকা ভালপোৱাৰ জৰিয়তে সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। নলবাৰীৰ এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে দেশপ্ৰেমৰ কোনো বয়স নাই। ৰাখিব আলী আৰু আফৰিনৰ এই সাহসিক কামৰ বাবে সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰিছে। আমি এই দুজন কণমানি দেশপ্ৰেমীৰ প্ৰতি শ্ৰদ্ধা জনাই কওঁ, তোমালোকৰ এই কাম আমাৰ দেশৰ প্ৰতি গৌৰৱৰ প্ৰতীক। নিউজ ডেস্ক ৰিপৰ্ট AZ8 নিউজ।